সকলোকে মোৰ ইউটিউব চেনেলটোৱে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। আৰু আজি হৈছে 31 ডিচেম্বৰ আৰু মই ৰুমতে আছিলোঁ আৰু এতিয়া ওলাই যাওঁ মানে লগৰজনীৰ ৰুমলৈ যাওঁ। ৰাতি ভাত আজি বৰমাহঁতৰ ঘৰতে দিম বুলি কৈছে, তো মই একো নবনালেও হ'ব মানে ভালো লাগিছে সেইটো কাৰণে। আৰু অকলে ভালো নালাগে 31st সেইটো কাৰণে বৰমাহঁতৰ লগতে আজি খাম আৰু মানে মাতিছে। আৰু আজিৰ দিনটো এনেকেই আৰু বিশেষ একো মানে একো তেনেকুৱা প্লেন নাই ক'বলৈ যোৱা বা এনেকুৱা। এতিয়া খালি ওলাই যাওঁ, টাইম হৈছে এতিয়া 3টা মানে বাজিছে, তো চাই যাব ভিডিঅ'টো। আৰু মই এতিয়া ইউনিভাৰ্চিটি কেম্পাছ সোমালোঁ, গৈ আছোঁ ইউনিভাৰ্চিটিৰ মাজেৰে। এইটো ইকনমিক্স আৰু কমাৰ্চ ডিপাৰ্টমেণ্ট, তাৰ আগত এইটো হৈছে আছামিজ আৰু হিষ্ট্ৰী। এদিন ইউনিভাৰ্চিটিখনো দেখুৱাম আপোনালোকক ভালকৈ ডিপাৰ্টমেণ্টবোৰ। আজি অলপ মই খোজকাঢ়ি গৈ আছোঁ অকলে সেইটো কাৰণে দেখুৱাই দিওঁ বুলি ভাবিলোঁ। দৰ্শন অধ্যয়ন কেন্দ্ৰ আৰু নাৰী অধ্যয়ন কেন্দ্ৰ, মেইনটো কম্পিউটাৰ চায়েন্স এণ্ড এপ্লিকেশ্যন। আৰু এইফালে হৈছে বুলবুলিয়াছ, এইফালে অডিটৰিয়াম পাৰ হৈ আহিলোঁ। এইটো এন্থ্ৰপলজি, এইটো কেমেষ্ট্ৰি, এইটো লাইব্ৰেৰী, এইটো হৈছে ফিজিক্স ডিপাৰ্টমেণ্ট। আৰু মই এতিয়া এইফালে জ্যোতি বাচ্চাৰ ওলামগৈ। মই ডিম্পি বাৰু আহি পালোহি আৰু আহিয়ে মই নেল পলিচ লগাইছোঁ তাইৰ পৰা। মোৰ হাতত কেতিয়াবা লগা হয়, মোৰ ভৰি ভাঙে আকৌ। এতিয়া আমি যাব ওলাইছোঁ ইউনিভাৰ্চিটি কেম্পাছ। আজি এই বছৰৰ লাষ্ট আৰু ন, আজি কেম্পাছটোৱে আমি একদম ঘূৰি থাকিম আৰু আমাৰ 31st প্লেন এইটোৱে যে আমি ইউনিভাৰ্চিটিখন ঘূৰি থাকিম আৰু আমাৰ একো প্লেন নাই। অ'কে, জোতা পিন্ধা আন্ধাৰ হৈছে আৰু এতিয়া বহুত ঠাণ্ডা হ'লেও আমি ঠাণ্ডাক নেওচি আমি ওলাই যাওঁ সদায়। কি ধুনীয়া ক'ব আহোঁ দিয়া নাই 2000 টকা নহয়। এইখন জয়মতী ন হোষ্টেল, এতিয়া আগতে এই পাৰ হৈলোঁ আইদেউ একো নাই দেখা পিছে আপোনালোকে ন। মই দিনত বাৰু এবাৰ দেখুৱাম, মানে এদিন দেখুৱাম। জয়মতী পদ্মকুমাৰী গোহাঁই মহিলা নিবাস একেলগে আছে নি? আইডিয়া দুটা আছে, আইডিয়া নিউ আৰু আইডিয়া অল্ড। অঁ হয়। এতিয়া আমি খাবলৈ আহিলোঁ, মানে ইমানেই ভোক লাগিলে ইউনিভাৰ্চিটি বহি থাকোঁতে আৰু সেইকাৰণে খাব গুচি আহিলোঁ। আৰু এতিয়া মই বৰমাহঁতৰ ঘৰত ভাত খাব আহিছোঁ, মাতিলে 8:30 মানে হ'বলৈ হ'ল। তো মই আহিছোঁ, খাই লওঁ। পিটিবা ঠাণ্ডা লাগিছে ঠাণ্ডা। মই এতিয়া আহিলোঁ ৰুমলৈ বৰমাহঁতৰ ঘৰৰ পৰা, আৰু ভাবিছোঁ এইকাৰণতে শেষ কৰোঁ ভিডিঅ'টো, আৰু মই এডিটিঙো কৰিব লাগিব যিহেতু। তেতিয়াহ'লে সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বছৰটো সকলোৰে ভাল হওক সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। হেপী নিউ ইয়েৰ।